নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোকৰ বাৰু নিজৰ ভাগ্যৰ ওপৰত বিশ্বাস আছেনে আপোনালোকৰ বাৰু কেতিয়াবা নিজৰ ভাগ্যৰ ওপৰত প্ৰশ্ন উত্থাপন হয়নে আপোনালোকৰ বাৰু কেতিয়াবা নিজৰ ভাগ্যৰ ওপৰত খং উঠেনে হয় আমি মানুহ হিচাপে কেতিয়াবা নহয় কেতিয়াবা আমাৰ নিজৰ ভাগ্যৰ ওপৰত এনে ধৰণৰ প্ৰশ্নসমূহ আমাৰ মনলৈ আহে আৰু আজি ঠিক একেটা বিষয়তে আপোনালোকৰ লগত কথা পাতিম পোনপ্ৰথমতে মই আপোনালোকক এটা কাহিনী ক'ম আৰু এই কাহিনীটো সম্পূৰ্ণ সত্য ঘটনাৰ ওপৰত প্ৰতিষ্ঠিত এগৰাকী আমেৰিকান ছোৱালী যাৰ নাম আছিল জো মেকগাৱান এই ছোৱালীগৰাকী আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাত আছিল আৰু ঠিক সেই সময়ছোৱাতে আমেৰিকাত শান্তি সমদল হৈছিল শান্তি আন্দোলন হৈছিল আৰু সেই শান্তি আন্দোলনত এই ছোৱালীগৰাকী অংশগ্ৰহণ কৰিছিল ঠিক একে সময়তে 1976 চনত আমেৰিকাত থকা প্ৰবাসী ভাৰতীয় ছাত্ৰসকলে ভাৰতবৰ্ষৰ জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল এদিন এই আমেৰিকাৰ শান্তি সমদলটো ৰাজপথেদি গৈ থকা অৱস্থাত বিপৰীত দিশৰ পৰা ভাৰতীয় ছাত্ৰসকলে সমদল কৰি আহি আছিল আৰু আমেৰিকান শান্তি সমদলত থকা ছোৱালী জো মেকগাৱানে সেই সময়ছোৱাতে অতৰ্কিতে দৌৰি গৈ ভাৰতীয় ছাত্ৰদলটোৰ প্ৰথম অৱস্থাতে থকা ৰবি নামৰ ছাত্ৰগৰাকীক গালত এটা চুমা খালে আৰু তাৰ পাছতেই এজনে আনজনৰ লগত চিনা পৰিচয় হ'ল আৰু পাছদিনাখন ৰবি নামৰ ভাৰতীয় ছাত্ৰজনে ভাৰতীয় ছাত্ৰৰ সমদলত অংশগ্ৰহণ কৰিবৰ বাবে মেকগাৱানক আমন্ত্ৰণ জনালে কিন্তু জো মেকগাৱান নামৰ ছোৱালীজনী অত্যন্ত ভাগৰ লাগি থকাৰ বাবে শাৰীৰিকভাৱে অৱশ হৈ থকাৰ বাবে নোযোৱাৰ সিদ্ধান্ত ল'লে আৰু সেইবাবে তাই নিজৰ এলাৰ্মটো বন্ধ কৰি ৰাখিলে কিন্তু অতি আচৰিতভাৱে তাই সঠিক সময়ত সাৰ পালে আৰু গৈ পেলাই ভাৰতীয় ছাত্ৰৰ সমদলত অংশগ্ৰহণ কৰিলে কিন্তু ইয়াৰ পাছতেই প্ৰায় 2 বছৰ ধৰি তেওঁলোকৰ মাজত কোনো ধৰণৰ চিনা পৰিচয় হোৱাৰ পাছতেই কোনো ধৰণৰ সম্পৰ্ক নাছিল কোনো ধৰণৰ যোগাযোগ নাছিল ভাবিছিলে ইজনে আনজনক আৰু কেতিয়াও লগ নাপাব কিন্তু প্ৰায় 2 বছৰ পাছত 1978ত ৰবি নামৰ ছাত্ৰজনে কোনো এখন বাতৰি কাকতত জো নামৰ যিগৰাকী ছোৱালী আছিল জো মেকগাৱান তাইক দেখা পালে যে কোনোবা আন্দোলনত অংশগ্ৰহণ কৰা তাইক পুলিচে গ্ৰেপ্তাৰ কৰিছে তাৰপিছত ৰবি নামৰ ছাত্ৰজনে এখন পুৰণা ডায়েৰীৰ পৰা তাইৰ পুৰণি ঠিকনাটো বিচাৰি উলিয়ালে আৰু বিচাৰি উলিয়াই পেলাই এখন তাইলৈ চিঠি লিখিলে কিন্তু এই চিঠিখন কোনো ধৰণৰ প্ৰেম সম্বন্ধীয় চিঠি নাছিল এখন জাষ্ট এখন নৰ্মেল চিঠি আছিল আৰু যেতিয়া জোৰ মনলৈ ভাৱ আহিল জো নামৰ যিগৰাকী ছোৱালী তাইৰ মনলৈ ভাৱ আহিল যে তেওঁলোকৰ মাজত বিয়া হ'ব পাৰে নেকি আৰু ঠিক তাৰ পাছতেই দুয়োৰে মাজত বিবাহ পাশত আবদ্ধ হ'ল এতিয়া আপোনালোকে দেখা পালে যে এগৰাকী অচিনাকি দুয়োগৰাকী ব্যক্তিৰ মাজত প্ৰায় 2 বছৰ ধৰি সম্পৰ্ক নাছিল মাত্ৰ 2 দিনৰ বাবে লগ পাইছিল কিন্তু 2 বছৰ ধৰি আঁতৰি থকাৰ পাছতো তেওঁলোক ইজনে আনজনৰ আকৌ আপোন হৈ পৰিল গতিকে আমি কেতিয়াবা কিছুমান সৰু সৰু কথাত নিজৰ ভাগ্যৰ ওপৰত দোষাৰোপ কৰোঁ যে মোৰ লগত কিয় এনেকুৱা হ'ল মই কি ভুল কৰিলোঁ আচলতে ভাগ্যই আমাক তেতিয়া লগ দিব যেতিয়া আমাৰ সঠিক সময় আহিব প্ৰত্যেক মানুহৰে নিজৰ নিজৰ সময় আহে আৰু প্ৰত্যেক মানুহে নিজৰ নিজৰ সময়লৈ অপেক্ষা কৰা উচিত আৰু আমি যেতিয়া নিজৰ সময় আহিব তেতিয়া আমাৰ ভাগ্যই আমাৰ লগত সম্পূৰ্ণৰূপে একলগ দিব গতিকে আমি কেতিয়াবা ভাগ্যক প্ৰশ্ন কৰাৰ আগতে আমি নিজৰ ওপৰত প্ৰশ্ন কৰিব লাগিব যে আমাৰ সময় কেতিয়া আহিব আৰু যেতিয়াই আমাৰ সময় আহিব তেতিয়াই আমাৰ ভাগ্যই আমাৰ লগ দিব আজি বিষয়টো আপোনালোকৰ সন্মুখত উত্থাপন কৰিলোঁ বৰ কথাবিলাক সাধাৰণ কথা হ'লেও এইবিলাক ভাবি চাব লগা কথা বুলি ভাবোঁ কিয়নো প্ৰত্যেক মানুহে নিজৰ ভাগ্যৰ ওপৰত সদায় প্ৰশ্ন কৰি আহিছে প্ৰত্যেক মানুহে নিজৰ ভাগ্যৰ ওপৰত কেতিয়াবা নহয় কেতিয়াবা দোষাৰোপ কৰি আহিছে গতিকে নিজৰ ভাগ্যৰ ওপৰত দোষাৰোপ কৰাৰ আগতে নিজৰ ভাগ্যক প্ৰশ্ন কৰাৰ আগতে আমি আমাৰ নিজৰ কাম সদায় কৰি যাব লাগে নিজৰ কৰ্মত অটল থাকিব লাগে আৰু যেতিয়াই আমাৰ সময় আহিব তেতিয়াই আমাৰ ভাগ্যই আমাক লগ দিব বুলি আমাৰ ধাৰণা হয় আজিলৈ ইমানতে সামৰিলোঁ লগ পাম এটা নতুন ভিডিঅ'ত ধন্যবাদ